নমস্কাৰ। আজি 18 জুন ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত নিউজ নেটৱৰ্কৰ হাতত। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এই মুহূৰ্তত দিবলৈ গৈছোঁ আজিৰ দিনটোত প্ৰথমটো ডাঙৰ খবৰ। এবাৰ ব্যক্তিগত চিকিৎসাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ব্যক্তিগত চিকিৎসাক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। টকাৰ অভাৱত ৰোগীৰ নশ্বৰতে আবদ্ধ কৰি ৰাখিব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ে। টকা নথকাৰ বাবে ৰোগীক অতিৰিক্ত দিন থাকিবলৈ বাধ্য কৰিব নোৱাৰে ব্যক্তিগত হস্পিটালে। অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। কোনো ব্যক্তিগত হস্পিটালে এই কাম কৰিলেই হেল্পলাইনত দিব পাৰিব কমপ্লেইন। আৰক্ষীয়ে গৈ আপোনাক উদ্ধাৰ কৰি আনিব হস্পিটালৰ পৰা। শীঘ্ৰেই কেবিনেটত লোৱা হ'ব এই বৃহৎ সিদ্ধান্ত। একাংশ ব্যক্তিগত হাস্পতালে নিজৰ খেয়াল খুচিমতে ক্ষমতাৰ অপব্যৱহাৰ কৰে। তেনে ব্যক্তিগত খণ্ডৰ হাস্পতাল পৰিব বিপদত। ব্যক্তিগত চিকিৎসালয়ক লৈ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। টকাৰ অভাৱত ৰোগীৰ নশ্বৰতে আবদ্ধ কৰি ৰাখিব নোৱাৰিব ব্যক্তিগত হস্পিটালে। এই মুহূৰ্তত দি আছে ডাঙৰ খবৰ। এবাৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলক চৰকাৰে নাকি লগাবলৈ গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। আগবাঢ়িছোঁ আন এক ডাঙৰ খবৰলৈ। আজিও গোৱালপাৰাৰ হাছিলাত বিলত সৰ্ববৃহৎ উচ্ছেদ অভিযান অব্যাহত। গৃহহীন উচ্ছেদিত কৰিছে হাহাকাৰ। শ শ আৰক্ষীৰ লগতে প্ৰশাসনৰ ধাৰাবাহিক উচ্ছেদ অভিযান অব্যাহত। 16 বিঘা চৰকাৰী ভূমিত হৈ আছিল অবৈধ দখল। অবৈধ দখলকাৰীৰ ঘৰসমূহ ভাঙি পেলাইছে প্ৰশাসনে। পুৱাৰে পৰা প্ৰশাসনৰ যুযুধান ৰূপ। গৃহহীন উচ্ছেদিত হিয়াই ডাকুৰি কান্দিছে। মঙলবাৰে উচ্ছেদিত হৈ প্ৰতিবাদত নামিছিল কংগ্ৰেছ বিধায়ক। আগবাঢ়িছোঁ আন এক ডাঙৰ খবৰলৈ। এইবাৰ লাখ লাখ অৰুণোদয় আঁচনিৰ লোকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ? চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিত নাম নথকা লোকৰ বাবে কৰিছে এক বৃহৎ সিদ্ধান্ত। মুখ্যমন্ত্ৰীয়ে দিছে সোণালী সুযোগ। অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলাই 30 দিনৰ বাবে কৰক আবেদন। যিসকলে মহিলাই অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় 2 পইণ্টত ধন লাভ কৰা বহু মহিলাই 3 পইণ্টত বঞ্চিত হৈছে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই লোকসকলক নতুনকৈ নামভৰ্তিৰ বাবে দিছে সোণালী সুযোগ। আগবাঢ়িছোঁ আন এটা ডাঙৰ খবৰলৈ। আপুনি গছপুলি ৰুইছিল নে? কোন সমষ্টিত মহিলাই কেতিয়া পাব 10,000কৈ টকা? তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নামটো? আপুনি গছপুলি ৰুইছিল নে? আত্মসহায়ক গোটৰ মহিলালৈ আহি পৰিছে ভাল খবৰ। কোন সমষ্টিৰ মহিলাই কেতিয়া পাব 10,000কৈ টকা? তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নামটো? মুখ্যমন্ত্ৰী মহিলাসকলক দিছে সোণালী সুযোগ। 30 দিনৰ পূৰ্বে বাদ পৰা মহিলা তালিকাত ভৰাব পাৰিব নাম। আগষ্টৰ পৰা 125 সমষ্টিত প্ৰদান কৰা হ'ব এই 10,000কৈ টকা। আগবাঢ়িছোঁ আজিৰ দিনটোৰ অন্য এটা ডাঙৰ খবৰলৈ। মধ্যপ্ৰাচ্যত নিশা ভয়াৱহ পৰিস্থিতি। ইজৰাইল আৰু ইৰাণত যুদ্ধৰ দামাদাৰ ষষ্ঠ দিন। ইৰাণৰ বাহিনীয়ে হাইপাৰছনিক ফাটাহ 1 ক্ষেপণাস্ত্ৰ প্ৰত্যুত্তৰ ইজৰাইললৈ। ইজৰাইলৰ মিছাইলৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ঘাটিত। ইৰাণৰ আকাশ আমাৰ দখলত বুলি আমেৰিকাৰ ধমকৰ পিছতে অধিক শক্তিশালী হৈ পৰিছে ইজৰাইলৰ সেনাই। ইজৰাইলৰ তেল অভিৱৰ চোৰাংচোৱা কেন্দ্ৰক লক্ষ্য কৰি ইৰাণক যুদ্ধযোগ্য প্ৰত্যুত্তৰ বুলি মন্তব্য ইজৰাইলী সেনাই। মধ্যপ্ৰাচ্যত উৰে নিশাই চলিল আক্ৰমণ। এই আক্ৰমণত মৃত্যুৰ সংখ্যা 220ৰো অধিক বুলি অনুমান কৰা হৈছে। দুই পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত উৰে নিশা। ইৰাণৰ হাইপাৰছনিক ফাটাহ 1 ক্ষেপণাস্ত্ৰৰ প্ৰত্যুত্তৰ ইজৰাইলৰ। ইৰাণৰ তেল খোদানাগাৰ আৰু সামৰিক ঘাটিত ধ্বংস।